নিকুঞ্জ আপডেট চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এপিএসসিৰ গ্ৰেড 4 যদিহে আপোনালোকে মোবাইলতে আবেদন কৰিব বিচাৰে আপোনালোকে যদি নিজৰ মোবাইলত এপ্লাই কৰিব বিচাৰে তেনেহলে এই ভিডিঅ'টি চাব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কেনেকৈ আমি ডকুমেন্টসমূহ এপ্লাই কৰোতে আপলোড কৰিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টিত পাব আপোনালোকে এই ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু আপোনালোকে যদি ভিডিঅ'টি ভাল পাইছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰ চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পোনপ্ৰথমতে আপোনালোকে ক্লিক হিয়াৰ ডাউনলোড এনএক্সআৰ 1 এইখন সেলফ ডিক্লাৰেশনখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব এইখন আপোনালোকে স্ক্যান কৰি ফালে নতুবা আপোনালোকে যদি মোবাইলত কৰি আছে তেনেহলে আপোনালোকে পোনপ্ৰথমতে এই ক্লিক হিয়াৰ ডাউনলোড এনএক্সআৰ 1 খন আপোনালোকে যিখন সেলফ ডিক্লাৰেশন হয় এইখন আপোনালোকে প্ৰিন্ট কৰি উলিয়াই ল'ব লাগিব তাৰ পিছত আপোনালোকে সেইখন ফিলআপ কৰিব লাগিব ঠিক আছে ফিলআপ কৰোতে আপোনালোকে সাৱধান হ'ব যাতে নিজৰ নামটো আপোনালোকে ফুল সিগনেচাৰটো দিয়ে ঠিক আছে এতিয়া আপোনালোকক মই ওপেন কৰি নেদেখাও আৰু নেক্সট আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে এপিএসসি গ্ৰেড 4 এনেকুৱা পোষ্টৰ বাবে আপোনালোকে এপিএসসি ৱেবসাইটত আহিছা তেনেহলে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ঠিক আছে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ অপচনটো ক্লিক কৰিব ঠিক আছে ৰেজিষ্টাৰ ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ পেজটো খোল খাব আৰু আপোনালোকে ইয়াত নিজৰ নাম দিব লাগিব মই আপোনালোকক দেখুৱাই দিছো ইয়াত আপোনালোকে ঠিক আছে আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে মন কৰিব ইয়াত আপোনালোকে নিজৰ ফুল নামটো লিখিব লাগিব আপোনালোকে কোনো ধৰণৰ টাইটেল নিদিয়াকৈ ইয়াত নহব আপোনালোকে নিজৰ সম্পূৰ্ণ নামটো লিখিব ঠিক আছে ইয়াত আপোনাৰ দেউতাৰ নামটো লিখিব আপোনাৰ মাৰ নামটো লিখিব ইয়াত আপুনি জেন্ডাৰটো সিলেক্ট কৰিব আপুনি মেল হয় না ফিমেল হয় আপোনাৰ ইমেইল একাউন্ট আইডিটো ইয়াত দিব আৰু আপোনাৰ ফোন নাম্বাৰটো ইয়াত দিব যেটো আপোনাৰ এতিয়া আপুনি চলাই আছে ঠিক আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দিব ইয়াত ইন্ডিয়াটো ঠিকে থাকিব আগৰ পৰাই আপোনালোকৰ আৰু ইয়াত আপোনালোকে পার্মানেন্ট রেসিডেন্ট হয় না নহয় ইয়েস অর নো এটো আপোনালোকে ইয়েস কৰিব ঠিক আছে নহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকৰ কাষ্টটো সিলেক্ট কৰিব এসসি এসটি ওবিসি জেনারেল যি হয় আপোনালোকে এটো ইয়াত সিলেক্ট কৰিব আৰু ইয়াতে আপুনি শাৰীৰিকভাৱে সক্ষম না অক্ষম এটো আপোনালোকে ইয়াত অন দিব যদি হেলক মই এটো বিশেষকৈ কৈ নাথাকো আপোনালোকে জানে ইয়াত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো দিব আপোনালোকে যি ঠাইত এতিয়া বাস কৰি আছে সেই ঠাইটো দিব আৰু আপোনালোকে যদি কোনোবা এখন চহৰত গৈ ফেলে থাকি আছে তেনেহলে আপোনালোকৰ যিটো পাৰ্মানেন্ট এড্ৰেছ হয় আগৰ পৰা সেইটোৱে দিব ঠিক আছে আপোনালোকৰ ডকুমেন্টছ বিলাকত যি দিয়ে সেইটোৱে দিব ঠিক আছে ইয়াত দ্বিতীয়টো হৈছে আপোনালোকৰ ইয়াত ষ্টেট আপোনালোকে সিলেক্ট কৰিব ষ্টেটটো ইয়াত আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াত পিন কোডটো দিব আপোনাৰ ইয়াত আপুনি পাসপোর্ট এটা সাজিব লাগিব পাসপোর্টটো আপোনালোকৰ নাম এডাৰেট আপোনালোকৰ ধৰা হল মই আপোনালোকক সাপোজ জনাই দিছো আপোনালোকে পাসপোর্ট থলে কেনেকৈ থব লাগিব ধৰা হল নিকুঞ্জ মোৰ ইউটিউব চেনেলটো দিছো বাৰু ইয়াত আপোনালোকে এডাৰেটটো দিব 1 2 3 এনেকুৱাকৈ আপোনালোকে পাসপোর্টসমূহ বনাব ঠিক আছে আপোনাৰ নিজৰ নামটো দিব ইয়াত আপোনালোকে কনফাৰ্ম কৰিব লাগিব সেই পাসপোর্টটো যেটো ইয়াত আপোনালোকে টাইপ কৰিব হেটো পুনৰ ইয়াত টাইপ কৰিব আপোনালোকৰ যেটো নেকি ইয়াত ক্যাপচাৰ কোড দিয়া ৰাখিব আপোনালোকে ইয়াত ক্যাপচাৰ কোডটো বহুৱাই ফেলে আপোনাৰ যেটো নেকি ইন্টাৰ ওটিপি আপোনালোকে জেনাৰেট ওটিপিটো টিপিব লাগিব তাৰ পিছত ইন্টাৰ ওটিপিত আপোনালোকৰ যেটো ওটিপি আহিব হেটো ইয়াত বহুৱাই ফেলে আপোনালোকে লগইন হিয়াৰ অপচনত প্ৰেছ কৰিলে আপোনালোকে কৰিব পাৰিব লগইন ঠিক আছে সম্পূৰ্ণ হৈছে এতিয়া আপোনালোকে কি কৰিব ইয়াত লগইন অপচনটোত ক্লিক কৰিব ঠিক আছে আপোনালোকে এই লগইন অপচনটোত ক্লিক কৰিব আপোনালোকে লগইন ইন ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা হ'ব মোবাইল নাইডাৰ আপোনালোকে ইমেইল আইডিটো ইয়াত ক্লিক কৰিব লাগিব অৰ্থাৎ আপোনালোকে টাইপ কৰিব লাগিব ঠিক আছে ইয়াত আপোনালোকে টাইপ কৰিব লাগিব আৰু ইয়াত টাইপ কৰাৰ পিছত আপোনালোকৰ যেটো কি পাসপোর্ট আপোনালোকে ক্ৰিয়েট কৰিছিলে সেই পাসপোর্ট ইয়াত দিব লাগিব আৰু আপোনাৰ যেটো ক্যাপচাৰ কোড দেখিছে ইয়াত বহুৱাই আপোনালোকে লগইন অপচনটো প্ৰেছ কৰি দিলে আপোনালোকৰ লগইন হৈ যাব ঠিক আছে এতিয়া মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো হেলকৈ চাব আপোনালোকে লগইন কৰাৰ পিছত এই পেজটো খুল খাব এই পেজটোত আপোনালোকে কোনো ধৰণৰ কাৰেকচন কৰিব নালাগে যেটো ফাৰ্স্ট পেজ হয় ঠিক আছে সেকেন্ড পেজটোত চাব আপোনালোকে যেটো ফাৰ্স্ট পেজত দেখিলা হেটো আছে ৰেজিষ্টাৰ কৰোতে আপোনালোকে যিখন ইনফৰমেশন দিছিলে সেইখিনি হৈছে ঠিক আছে এটা নেক্সটতে আপোনালোকে আৰ ইউ এন এক্স সাৰ্ভিসমেন যদি হয় তেনেহলে ইয়েস আৰু যদি নহয় তেনেহলে নো ঠিক আছে আপোনালোকক মই দেখুৱাই গৈ থাকিম ঠিক আছে এইটো হৈছে আপোনালোকৰ ঠিক আছে এইটো আৰু নেক্সটতে আপোনালোকে দিছিলা যে ৰেজিষ্টাৰ কৰোতে যদি আপোনালোকে কোনো ধৰণৰ শাৰীৰিকভাৱে সক্ষম বা অক্ষম যদি যেনেকৈ দিছিলা আপোনালোকে ৰেজিষ্টাৰ কৰোতে তেনেকৈ ওলাব যদি নো দিছিলা তেনেহলে নো ওলাব যদি ইয়েস দিছিলা তেনেহলে ইয়েস ওলাব ঠিক আছে আৰু নেক্সটতে যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো সেম হয় তেনেহলে ইয়াত ক্লিক কৰিব ঠিক আছে মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে ইয়াত ক্লিক কৰিব ঠিক আছে ইয়াত ৰাইট চিনটো আহি যাব তাৰ পিছত আপোনালোকৰ অটোমেটিক্যালি এইবিলাক ফিল আপ হৈ যাব ঠিক আছে অটোমেটিক্যালি আপোনালোকৰ এইখিনি ফিল আপ হৈ যাব ঠিক আছে নেক্সট আছে আপোনালোকৰ আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিব দিব ঠিক আছে আপোনালোকৰ ষ্টেটটো মই ডেমো হিচাপে দেখুৱাই দিছো আপোনালোকক ইয়াত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব ইয়াত আসাম ঠিক আছে আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াত পুনৰবাৰ ইয়াত আপোনালোকে ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ঠিক আছে ইয়াত মেন্ডেটৰি হয় আৰু আপোনালোকৰ পিন কোডটো দিব ইয়াত আৰু পিন কোডটো পুনৰবাৰ দিব ঠিক আছে ইয়াৰ পিছত আপোনালোকে আপলোড ইমেজ অৰ্থাৎ আপোনাৰ
পাছপোৰ্ট সাইজ ফটোটো আপোনালোকে আপলোড কৰিব লাগিব ইয়াতে ঠিক আছে আপোনালোকে পাছপোৰ্ট সাইজটো ইয়াতে আপলোড কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিছো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে ইয়াত আপলোড কৰিলে আপোনালোকৰ PDF ফাইল কোনো ধৰণৰ ইয়াত PDF ফাইল দিব নালাগে আপোনালোকে ফটোটো কেৱল আপোনালোকৰ JPG হলে হ'ব আপোনালোকৰ ম্যাক্সিমাম আপোনালোকৰ সাইজটো 200 KB হ'ব লাগিব ঠিক আছে 200 KB ৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে আপোনালোকৰ 200 px হ'ব লাগিব আৰু 150 px ঠিক আছে আপোনালোকে গম পাইছে নহয় দিক আৰু প্ৰস্থ ঠিক আছে আপোনালোকৰ সাইনটো 100 px আৰু 150 px ঠিক আছে আপোনালোকে জানে নহয় এইটো আপোনালোকৰ সাইনটো কি হয় আপোনালোকৰ 200 KB ৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে আপোনালোকৰ সাইনটো 200 KB ৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে আপোনালোকে এইখিনি গম পালে আৰু আপোনালোকে কেনেকৈ ইমেজ সমূহ অৰ্থাৎ আপোনালোকৰ ফটোটো কেনেকৈ পাছপোৰ্ট সাইজলৈ কনভাৰ্ট কৰিব আৰু সাইনটো আপোনালোকে কেনেকৈ 200 KB লৈ আপোনালোকে কনভাৰ্ট কৰিব হেতু ভিডিও আপোনালোকে নেক্সট পাই যাব মই শৰ্ট ভিডিও হিচাপে দেখুৱাই দিম আপোনালোকক হেতু আপোনালোকে পাই যাব ঠিক আছে আপোনালোকে সেভ অপচনটো ক্লিক কৰিব ইয়াত সেভ অপচনটো দেখিছে নহয় আপোনালোকে এইটো ক্লিক কৰিব ঠিক আছে তাৰ পিছত আপোনালোকৰ সেভ হৈ যাব আৰু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে এড কৰিব বিচাৰে তেনেহলে এইটো মেন্ডেটৰি হয় আপোনালোকে এড কৰিব লাগিব ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে দিব লাগিব ইয়াত মই আপোনালোকক ডেমো হিচাপে দেখাই দিছো আপোনালোকে যদি 8 পাস কৰিব বিচাৰে তেনেহলে 8 পাস 10 পাস কৰিব বিচাৰে তেনেহলে 10 পাস আৰু 12 পাস কৰিব বিচাৰে তেনেহলে 12 পাস ঠিক আছে আপোনালোকে গ্ৰেজুৱেচন হয় তেনেহলে আপোনালোকে গ্ৰেজুৱেচন হকলে কৰিব নোৱাৰে এই বস্তু ঠিক আছে আপোনালোকৰ সাবজেক্ট কি আছিল আৰু ষ্টেট কি বোৰ্ড কি এইখিনি আপোনালোকে দিব লাগিব আপোনালোকৰ মুঠ আপোনালোকে গম পাইছে না ৰেগুলাৰ হয় না ডিসটেন্সত হয় ঠিক আছে আপোনালোকৰ ৰেগুলাৰে হ'ব প্ৰায়ভাগ আপোনালোকে ৰেগুলাৰে দিব ঠিক আছে গ্ৰেডিং সিস্টেম আপোনালোকৰ সিস্টেমটো কি হয় মাৰ্ক হয় না গ্ৰেড হয় CGPA হয় আপোনালোকে গ্ৰেজুৱেচন সকলে গ্ৰেড CGPA এইটো দিব ঠিক আছে আপোনালোকে 12 বা 10 হয় তেনেহলে আপোনালোকে মাৰ্কটো দিব ঠিক আছে ইয়াৰ পাছিং আপোনালোকৰ কিমান বৰ্ষত আপোনালোকে পাস কৰিছিল আৰু পাস ডিভিজনটো আপোনালোক ফাৰ্স্ট সেকেন্ড থাৰ্ড আপোনালোকে দিব ঠিক আছে এইকিটা আপোনালোকে দিয়াৰ পিছত আপোনালোকে সেভ ক্লিক কৰি দিব ঠিক আছে আপোনালোকে সেভ অপচনটো ক্লিক কৰি দিব আপোনালোকক ডেমো হিচাপে মই দেখুৱাই দিছো আৰু আপোনালোকৰ আপোনালোকে ইয়াত আপলোড ডোমিসাইল প্ৰুফ সিলেক্ট ফ্ৰম দা লিষ্ট আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব চোৱা ইয়াত মই দেখুৱাই দিছো তোমালোকক PRC ইস্যু ইন আসাম আপোনালোকৰ PRC ইস্যু বা আপোনালোকে PRC খন দিব বিচাৰে না এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন আইডেন্টিটি খন আপোনালোকে দিব বিচাৰে তেনেহলে আপোনালোকে যদি এমপ্লয়মেন্ট খন দিব বিচাৰে তেনেহলে এমপ্লয়মেন্ট খন আপোনালোকে সিলেক্ট কৰিব আৰু যদি PRC খন দিব বিচাৰে তেনেহলে PRC খন সিলেক্ট কৰিব ইয়াৰ পিছত আপোনালোকে যিখন মই পোনপ্ৰথমতে আপোনালোকক দেখুৱা নহল বাৰু এইখন দা স্মল ফ্যামিলি নৰ্মছ ডিক্লাৰেশ্যন ফ্ৰম এ এইখন মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ডাউনলোড কৰি ফেলে প্ৰিন্ট আউট কৰি ফেলে ফটো মাৰি ফেলে আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ঠিক আছে চেঞ্জ এমপ্লয়মেন্ট এক্সচেঞ্জ আপোনালোকে যদি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন খান আপডেট কৰি লোৱা নাই তেনেহলে পোনপ্ৰথমতে আপোনালোকে আপডেট কৰি লওক তাৰ পিছত আপোনালোকে আপলোড কৰিব ঠিক আছে এইটো আৰু দ্বিতীয়তে হৈছে আপোনালোকৰ ইয়াত আপোনালোকৰ সাইজসমূহ দিয়া হৈছে যিখন PDF হ'ব লাগিব আৰু PDF ৰ লগতে আপোনালোকৰ 5 MB ৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে আপোনালোকৰ 5 MB হ'ব লাগিব ঠিক আছে ইয়াত KB দিয়া না MB দিছে ঠিক আছে আৰু আপোনালোকে আপলোড কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব যত আপোনালোকৰ এজ প্ৰুফ দেখাবৰ কাৰণে যিকোনো এডমিট কাৰ্ড বাৰ্থ সাৰ্টিফিকেট আপোনালোকে আৰু আধাৰ কাৰ্ডটো ইয়াত দিব পাৰে ঠিক আছে আৰু আপোনালোকে এক্সামৰ যোনটো সিলেক্ট কৰিব পাৰে আপোনালোকে ক'ত দিব বিচাৰে এক্সামটো নে জোৰহাট গুৱাহাটী কুকুৰাঝাৰ তেজপুৰ নগাঁও শিলচৰ আপোনালোকে যিখন ঠাইত আপোনালোকৰ ওচৰ হয় সেইখন ঠাইত আপোনালোকে সিলেক্ট কৰিব ঠিক আছে আৰু আপোনালোকৰ মই পোনপ্ৰথমতে আপোনালোকক দেখুৱাই দিছিলো যে ডিক্লাৰেশ্যন সেলফ ডিক্লাৰেশ্যনখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ফটো মাৰি পেলাই ঠিক আছে মোবাইলৰ পৰা যদি কৰি আছে তেনেহলে আপোনালোকে মোবাইলতে ফটো মাৰি আপোনালোকে ইয়াত কৰিব আৰু ডিক্লাৰেশ্যন আপোনালোকে ইয়াত ৰাইট চিনটো ক্লিক কৰিব ঠিক আছে আপোনালোকে ইয়াত দেখিছে নহয় ৰাইট চিনটো ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ প্ৰসেছ হৈ যাব আপোনালোকে প্ৰিভিউ এপ্লিকেশ্যন ক্লিক কৰিব যাতে আপোনালোকৰ কোনোবা ভুল হৈছে নেকি যদি ভুল হৈছে তেনেহলে আপোনালোকে চাব পাৰিব আৰু যদি ভুল হোৱা নাই তেনেহলে আপোনালোকে সাবমিট অপচন ক্লিক কৰি আপোনাৰ ফৰ্মখন ডাউনলোড কৰি পেলাই আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে আপোনালোকে মোক কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব আৰু মই যিখন আপোনালোকৰ ফ্যামিলি নৰ্মছ আপোনালোকৰ সেইখন সাৰ্টিফিকেট মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে ভিডিঅ ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ ভিডিঅটো পোনপ্ৰথমবাৰ চাই তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আৰু ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম যিটো নেকি গ্ৰেড ফৰ আপোনালোকৰ লিংকটো এইটো মই ডেসক্ৰিপচনত লিংক দিম সেই লিংকৰ পৰা আপোনালোকে আপলোড কৰিব পাৰিব ধন্যবাদ